এইটো এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। চ' প্ৰথম মানে লিখিবলৈ আছে, সেইকেইটা কৰি লওঁ। এভাগ লিখিবলৈ আছে মই ইয়াতে লিখিম এই টেবুলখনত। আৰু এই ফোনটো চাৰ্জ কম আছে, কালি ৰাতি অন হৈ থাকিলে, ছুইচ অফ হৈ নাথাকিলে। বেটেৰী চাৰ্জ দিব লাগিব। চাৰ্জটো আছে নে ফুল? 100% আছে। আৰু কেবলডাল এইডাল আৰু দি পিনি লিখোঁ। থকাকেইটা মানে স্কুল আৰম্ভ হোৱা নাই, তেতিয়া অনলাইন দি আছে নহয়, সেইটোত লিখিব লাগিছে। চ' কামটো কৰি লওঁ নিজৰ, তাৰপিছত ব্লগটো আৰম্ভ কৰিম। আৰু ব্লগটো মই ক'তো বাহিৰে যাব নোৱাৰোঁ, কিয়নো কৰোণা বাঢ়িছে, এতিয়াও শিশুও হৈছে, আপোনালোকে গম পাইছে হ'লে। সেইটো কাৰণে মই ঘৰতে বনাম চিম্পল ভিডিঅ' এটা আৰু ব্লগ এটা। চ' প্ৰথম চাৰ্জ দি লওঁ। কথাটো এইখন যে মই লৈছোঁ, মানে এইখন কাম নকৰে, একো কাম নাই এইখন। এইটো কাম কৰে হ'লে ৰ'ব, এইটো কাম কৰে চাওক, এইটো কাম কৰে, এইটো লৰচৰ হৈ আছে। বাট এই কি বোৰ্ডখন যেন এইখন কাম নকৰে, মানে বেয়া হৈ গ'ল নেকি, মানে বহুত সময় হ'ল নহয় লেপটপটো। কানেক্ট হোৱা নাই। মই কানেক্ট কৰিলোঁ কীবৰ্ডখন এই কীবৰ্ডখন কানেক্ট কৰিলোঁ। মই চাই আছোঁ মাউচটো। এইটো এইফালে দুটা জেগা আছে। কানেক্ট হ'ল, চক আহি গ'ল। এতিয়া মোৰ কণ্ট্ৰল হ'ব ইয়াত। এতিয়া মই ষ্টুডিঅ'লৈ যাব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্ৰথমতে সেইটো কৰি লওক, তাৰপিছত ব্লগটো এনজয় কৰক। আৰু যদি এনেকুৱা ব্লগ আপুনি ভাল পায়, তেতিয়া ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো টিপি দিয়ক, যাতে ন'টিফিকেশ্যনটো আপোনালোকে পাওক। চ' ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যাওঁ বৰশী। ফোনটো মানে ভিডিঅ' কৰোঁতে লাইটটো অন হৈ আছিলে, মই এনেকৈ পিছফালে আছিলোঁ। ইমান গৰম নহয়, হাতখন জ্বলি যোৱাটোৱে লাগিলে, হাতখন ৰঙা হৈ গ'ল সেইখন। আৰু এই কি কয়, এই ভিডিঅ'টো মই এতিয়া কেনেকৈ হেৰি বনাম, মানে থাম্বনেইলখন প্ৰথম যেন আপোনালোকে দেখে, এইখন কি বনাম মই ভাবি আছোঁ। চ' ফটো মাৰিব লাগিব নহয়, সেইটো কাৰণে। চ' ভাবি আছোঁ কি কৰোঁ, বেলেগ হ'ব লাগিব নহয়। এতিয়া বতাহটো বৰ ভাল মাৰি আছে দেই, বৰ ধুনীয়া বতাহ মাৰি আছে। একদম ইয়াত চকী লৈ বহি থাকিবলৈ মন যায়, নহ'লে বিচনাখন পাৰি শুই থাকিবলৈ মন যায়। টোপনি ধৰি গৈছে। ইয়াত কুকুৰাভাগ চৰি থাকে, সি অশান্তি কৰিবলৈ। মাতো ৰ'ব, চাওঁ আহে নাই। আমিনি মই এতিয়া বৰশী বাবলৈ যাম, আহক জল্দি আহক, সময় নাই, জল্দি কৰক। গৈছোঁ। আপুনি এইডালে বৰশী বাব নি? নহয়, এইডাল কেলৈ নিছে আপুনি? কেইটা মাছ লাগিব আপোনাক? কেইটা মাছ লাগিব? মাছৰ হিচাপ নাই, যিমান পাওঁ সিমান নিম। আশা নাই মাছ পোৱা আপোনাৰ। পুখুৰী ফালে কমাই আছে, আঁতৰি দিয়ক। দুদিনমানৰ আগত চব পানী আছিলে, মই ভিডিঅ'টো বনাইছিলোঁ, সেইটো নাই চোৱা যদি পাব আই বাটনৰ ওপৰত। বৰষুণ নাই দিয়া নহয় আকৌ, এই বুজিছে কমাইছে মাছে। এতিয়া দূৰলৈ গুচি গ'ল, জুম নহয়, জুম হয় এইটো, দেখিছে নে কমাই আছে। ইমান ভাল নহয় ফুটেজটো। সেই জালখন এইটোত বাব লাগে, বাব পাৰিলে হেৰি দনিকণা মাছ আছিলে।
মই আশাটো বৰ কম দেখিছোঁ দেই, কৃষ্ণ আশাটো বহুত কম। চ' ব্লগটো ইয়াতে খতম কৰিছোঁ। বৈ বাই আছে, যদি মাছ পায় মই ইয়াৰ পিছত সৰু এটা ক্লিপ দিম। আৰু বাই বাই। চ' চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো টিপি দিয়ক। পাতি থৈহে যায় আপুনি এতিয়া চক যোনে কৈছিলে মই যিমান মাছ পাব লাগে পাম, এতিয়া পাতি থৈ যায় মাছ নোপোৱাৰ কাৰণে। ইফালে বাই চাওঁগৈ ৰ'ব, নাযাওঁ দেই, মই বাই চাওঁগৈ। সেইখন হাবি বোকাইছে ৰখি শ'ল মাছ লাগিব, শ'ল মাছ। হাবি